এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। প্ৰকাশ পালে কোভিডৰ নতুন এছঅপি। পূৰ্বতে সম্পূৰ্ণ কাৰফিউ থকা 5খন জিলাৰ পৰিৱৰ্তে এতিয়াৰে পৰা 2খন জিলাত থাকিব সম্পূৰ্ণ কাৰফিউ। গোলাঘাট আৰু লখিমপুৰত 24 ঘণ্টাই বাহাল থাকিব সম্পূৰ্ণ কাৰফিউ। যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হ'ল কাৰফিউ। যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ 2 বজাৰ পৰা পিছদিনা পুৱা 5 বজালৈকে হ'ব কাৰফিউ। পূৰ্বৰ দৰে বন্ধ থাকিব আন্তঃজিলা যাতায়াত। কাইলৈ পুৱা 5 বজাৰ পৰা প্ৰযোজ্য হ'ব নতুন এছঅপিৰ নীতি নিৰ্দেশনা। পুনৰবাৰ জনাইছো, প্ৰকাশ পালে কোভিডৰ নতুন এছঅপি। পূৰ্বতে সম্পূৰ্ণ কাৰফিউ থকা 5খন জিলাৰ পৰিৱৰ্তে এতিয়াৰে পৰা 2খন জিলাত থাকিব সম্পূৰ্ণ কাৰফিউ। গোলাঘাট আৰু লখিমপুৰত 24 ঘণ্টাই বাহাল থাকিব সম্পূৰ্ণ কাৰফিউ। যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হ'ল কাৰফিউ। যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ 2 বজাৰ পৰা পিছদিনা পুৱা 5 বজালৈকে হ'ব কাৰফিউ। পূৰ্বৰ দৰে বন্ধ থাকিব আন্তঃজিলা যাতায়াত। কাইলৈ পুৱা 5 বজাৰ পৰা প্ৰযোজ্য হ'ব নতুন এছঅপিৰ নীতি নিৰ্দেশনা।